বুঢ়া ডেকা সকলো ইয়াতে খেলা ধূলা কৰিব পাৰে। ইয়াতে সৰু ছোৱালী ভলীবল খেলিব পাৰে, টেনিছ খেলিব পাৰে আৰু এইফালে আছে ক্ৰিকেট খেলিব পাৰে। আপোনালোকে যি খেলিব বিচাৰে আপোনালোকে খেলিবলৈ পাব। আৰু এই প্লেগ্ৰাউণ্ড পাৰ হৈ আপোনালোকে বহুতো আৰু আনকেইটাত জেগা দেখাব পাব। আপোনালোকে এই জেগাটো পাৰ হ'লে আৰু আপোনালোকৰ বহুত দেখিবলৈ জেগা পাব। যিহেতু এই জেগাটো আছে আপোনালোকক পুৰা আমি ইফাল সিফাল কৰি দেখাই দিম। আহকচোন আগলৈ যাওঁ। আপোনালোকে দেখিছে এই ইয়াৰ পৰা বহুত সুন্দৰ মানে জেগাবোৰ দেখিব পোৱা যায়। ব্যৱস্থা কৰা হয়। তো সব জেগাতে খেলা বস্তু কোনো ভয় নাই ইয়াতে। তো আপোনালোকে দেখিবলৈ পাইছে যে এই জেগাটো বহুত ধুনীয়াও হৈছে আৰু এই জেগাটোত অকল মানে যিকোনো অহা নহয় গোটেই ফেমিলি আহিব পাৰে। আৰু মানে জেগাটোৰ কোনো একো ভয় একো হেৰি নাই, মানে চব আপোনালোকে নিজৰ নিচিনা আপোনালোকে আহিব পাৰে। ইয়াতে কোনো মানে এনেকুৱা বস্তু নাই যে আপোনালোকে ভয় কৰিব লাগে। তো আপোনালোকে এই জেগাটো যদি আহিব খোজে আপোনালোকে আহিব পাৰে আৰু মানে এইটো অনলাইনতো বুকিং কৰিব পৰা হয়। এই জায়গাটো এনে ক'ত আছে? এই জায়গাটো আপোনাৰ খেতিৰ ওচৰত মানে তেতেলীয়া পাৰ হয়, মানে নলগেটা পোৱা যায়। কিন্তু যাব নালাগে, নলগেটা তেল ডিপু নাৱৰ ব্যৱস্থা আছে, নাৱেৰে আহিব পাৰে। তো আৰু মানে যেতিয়া আপোনালোকে যে আহিব খোজে আপোনালোকে অনলাইন থ্ৰুদি আহিব পাৰে। তো আপোনালোকে অনলাইনত বুকিং কৰিলে আপোনালোকে আৰু ভাল ব্যৱস্থা পাব। তো আপোনালোকে অনলাইনত ৰাখে তেতিয়াহ'লে আপোনালোকে দুই এটা বস্তুৰ দাম কমো হ'ব পাৰে। আৰু ইয়াতে আপোনালোকৰ টিকেটৰ দাম ধৰণ কোনো পাৰ্কত মানে টিকেট ল'ব লগা হয়, ইয়াতে মানে টিকেট কাটি কৰিব নালাগে। ফ্ৰী আৰু ইয়াতে ফ্ৰী, আপোনালোকে আহি আৰু যাব পাৰে। কিন্তু আপোনালোকৰ এটা চাৰ্জ ধৰা হ'ব যে আপোনালোকে যদি ইয়াতে যদি কোনো সৰু ছোৱালী যদি কিবা ভোকত থাকে বা আন এজন আপোনাৰ ভোক লাগিলে তেতিয়া আপুনি খালে মানে তেতিয়া ফিজটো ধৰা হ'ব। আৰু ইয়াতে আপোনালোকে কোনো নিচাজাতীয় বস্তু ইউজ কৰিব নোৱাৰে। অনলি এইটো ফেমিলি জেগা ফ্ৰী হাউচ, ইয়াতে আপোনালোকে দিব পাৰে। আৰু আপোনালোকে এই জেগাবোৰত চাব আৰু পৰিচনা কিছুমান বাচ্চা যিটো থাকে এইবোৰ ব্যৱস্থা কৰা হৈছে। আৰু আপোনালোকৰ এইফালে চাওক গোটাই মানে চব পাহাৰৰ ওপৰতে বনোৱা আছে এই পাৰ্কখন। কিছুমান টাইমত মানে ভোক লগা হৈ যায়, তেতিয়া মানে খোৱা বস্তুৰ ব্যৱস্থা কৰা হৈ যায়। তো আপোনালোকক কিটচেনত লৈ যাওঁ। সিফালে আছে ট্ৰী হাউচ। তো আপোনালোকে তাতে মানে অলপ বহিব পাৰে, মানে তাতে কোনো হেৰি নাই, মানে তাতে চবেই বহিব পাৰে। তো আপোনালোকক আৰু লৈ যাই আছোঁ আপোনাৰ কিটচেনলৈ। তো কিটচেনখন অলপ দেখাই দিওঁ কেনেকুৱা হেৰি হয়। তো আপোনালোকে দেখিছে কিটচেন আছিলে। তো আপোনালোকক আমি ভিতৰলৈকে নেদেখাওঁ আৰু আপোনালোকক বাহিৰে বাহিৰে দেখি দিওঁ আৰু। তো ইয়াতে বহুতো সুবিধা হৈছে। আপোনালোকে ইয়াত এইফালে টয়লেটৰ ব্যৱস্থা কৰা হৈছে। আপোনালোকৰ কিছুমান খেলা টাইমত টয়লেট ব্যৱস্থা হয়। তো আপোনালোকে এইফালে পানীৰ ব্যৱস্থা দেখিছে, আপোনালোকে হেণ্ড ৱাছ কৰিব পাৰে। তো আপোনালোকৰ এইফালে চব ব্যৱস্থাই আছে আৰু ওপৰেদিয়ে যাব পাৰে আপোনালোকে। ওপৰতে মানে চিনেৰীটো ভাল দেখা পায়। তো আপোনালোকে এইফালে ওপৰত যোৱা ৰাস্তা এইফালে আছিলে, কিন্তু আৰু মানে ইমান হেৰি ওপৰলৈকে নেদেখাওঁ আৰু। তো আপোনালোকৰ তললৈকে লৈ যাওঁ। তলেদি কেনেকুৱা ৰাস্তাটো আহে আপোনালোকক দেখাই দিওঁ ৰাস্তাটো অলপ। পাৰে আৰু আপোনালোকে বহিবলৈ পাৰিলে এইবিলাক বহা চিট ব্যৱস্থা কৰা হৈছে। আৰু আমাৰ আগেদি এখন নদী আছে, সেই নদীতে আপোনালোকে নাৱেৰে অহা যোৱা কৰিব পাৰে। আৰু আপোনাক আজি আমি নাৱৰীয়াৰ লগতো মানে আপোনাক কথা পাতিম। আৰু এইবোৰ নাৱত আৰু কেইজনমান ব্যক্তি বহি আছে, আপোনালোকে দেখা পাইছে ব্যক্তি বহা। আৰু আপোনালোকে এই নদীখন দেখিছে। আৰু মেইন হাইৱে, মেইন ৰোডৰ ইমান দূৰতো নহয় ৰাস্তাটো, মানে মেইন হাইৱেটোৰ ওচৰতে যে আপোনালোকে ইয়াৰ পৰা দেখিব পাৰে। তলৰ পৰা আপোনালোকে হাইৱেখন দেখা পাব। আহকচোন তললৈ যাওঁ।
পাৰ্কখনত কাম কৰে এই আগৰজন আছে নাৱৰীয়াজন আৰু মাজৰজন আপোনাৰ এই মানে পাৰ্কৰ মেনেজাৰ হৈছে আৰু পিছৰজন আপোনালোকে যিটো খোৱা ব্যৱস্থা হয় এই মানে কাৰিকৰৰ মানে হেড হয় মেনেজাৰ হয় সি আপোনালোকক আৰু এখনে নাও নহয় আপোনালোকক এখন নাও আপোনাৰ সুবিধাৰ কাৰক নাওটো আপোনালোকক এই পেডেল মাৰা নাওটো আমি অলপ ৰাস্তাটো চাই লওঁ নদীখনত অলপ ঘূৰি লওঁ আহক অলপ চাওঁ এই নদীৰে আমি নাৱেৰে আহিলোঁ আৰু আপোনালোকক এইটো পোষ্টাৰটো পুৰণা হৈ গৈছে হয়তো দেখাব হয়তো যে আপোনালোকে যদি অনলাইন বুকিং কৰিব খোজে আছে আৰু আপোনালোকৰ কণ্টেক্ট নাম্বাৰ আছে দিয়া আছে কণ্টেক্ট নাম্বাৰটো আপোনালোকে 3612841 আৰু এটা নাম্বাৰ আছে 70026718669 ত' আপোনালোকে এইটো কণ্টেক্ট কৰিব পাৰে আৰু এইটো আপোনালোকে এইটো মেইন হাইৱে আপোনালোকৰ জেগাটোত নলগেজৰা তো নলগেজৰা যিটো এইখিনিতে আছে আপুনি নাৱেদি যাব পাৰে অলপ আগলৈ ৰাস্তা আছে